হেল্ল' এভৰিৱান, মই বন্দিতাই আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া সিদ্ধিক দেউতাকে লৈ আছে, তাই আজি ভেকচিন আছিল, ভেকচিন দিবলৈ আনিছোঁ। এয়া প্ৰথমে তাই ৱেইটটো জুখি লৈছিলে। সিদ্ধিৰ এইটো 3.5 মহীয়া ভেকচিন আছিল। 3.5 মহীয়া ভেকচিনটো যিহেতু 3টা বেজি আছিলে, তাই বেজি দিওঁতে অকণমান কান্দিছে আৰু পিছতো অকণমান আমনি কৰিছিল। তাৰপিছত আকৌ ঠিক হৈ গ'ল। ভেকচিনটো হোৱাৰ পিছত তাইক মই কোচত লৈ আছোঁ। তাই অকণমান আমনি কৰিছিল, কান্দি আছিল, সেইকাৰণে অকণ বহি পেলাই এনেকৈ লৈ আছিলোঁ। ভেকচিন দি হ'ল, তাৰপিছত আমি আকৌ গৈ আছোঁ। ভেকচিন দি আহি পেলাই ৰেষ্টুৰেণ্ট এখনত সোমালোঁ কফি একাপ খাম বুলি। ঘৰত গৈ যিহেতু ভাত খাম, গতিকে কফিয়ে খাম। কফিৰ লগত সৰুকৈ কিবা এটা খালোঁ। ঘৰত গৈ যিহেতু ভাত খাম হ'ল, এতিয়া খাই পেলাই এতিয়া যাবলৈ ওলালোঁ। আৰু এয়া অকণমান সিদ্ধিক লৈ আছে এওঁ। মই অকণমান ভিডিঅ' কৰি ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতেই সামৰণি মাৰিলোঁ। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।